আজি আমি মাজবাটৰ বিভিন্ন ছাত্ৰ সংগঠনৰ যৌথ উদ্যোগত যে নেকি আমি সংবাদমেল আয়োজন কৰিছোঁ আৰু এই সংবাদমেলত উপস্থিত মোৰ সাংবাদিক বন্ধুসকল, যিহেতুকে যোৱাকালি আমি মাজবাটৰ বিভিন্ন ছাত্ৰ সংগঠনৰ যৌথ উদ্যোগত যে নেকি আমাৰ মাজবাট ৰাজচক্ৰ বিষয়া কাৰ্যালয় আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী আয়োজন কৰিছিলোঁ। ঠিক আমাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী আয়োজন কৰাৰ পিছত যে নেকি আমাৰ বিটিআৰৰ চিফ প্ৰমোদ বড়োৰ OSD ৰাজু ঢাকালদেৱে সংবাদমেল পাতি যোৱাকালি আমি অৱস্থান ধৰ্মঘট আয়োজন কৰাক সেই অৱস্থান ধৰ্মঘটটোক এই ৰাজু ঢাকালে ক'লে যে এইটো BPFৰ অৱস্থান ধৰ্মঘট। আমি এই কথাটোক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ, ধিক্কাৰ জনাইছোঁ ৰাজু ঢাকালক। কাৰণ চাওক, মাজবাটৰ বিভিন্ন ছাত্ৰ সংগঠনৰ যৌথ উদ্যোগত আমি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী আয়োজন কৰিছিলোঁ এটাই স্বাৰ্থত যে যোৱা মে' মাহৰ 5 তাৰিখে যিটো নটিফিকেশ্যন BTC প্ৰিন্সিপাল ছেক্ৰেটাৰীয়ে নটিফিকেশ্যন জাৰি কৰিছে, সেই নটিফিকেশ্যনত স্পষ্ট লিখা আছে যে য'ত নেকি আমাৰ শোণিতপুৰকে ধৰি একদম গহপুৰলৈকে যে নেকি আমাৰ জনজাতীয় লোকসকলক আমাৰ বিটিআৰত অন্তৰ্ভুক্ত কৰিব বিচাৰিছে, সেই নটিফিকেশ্যনত স্পষ্ট লিখা আছে যে য'ত কমিউনিকেশ্যন ভাল, য'ত যাতায়াতৰ সুবিধা আছে, য'ত কমিউনিকেশ্যন ভাল, ভৌগোলিক বৈচিত্ৰ্য ভাল, বিশিষ্ট ভাল, সেইবিলাকৰ ক্ষেত্ৰত যে নেকি শোণিতপুৰকে ধৰি বিহালীলৈকে জনজাতীয় লোকক অন্তৰ্ভুক্ত কৰিব বিচাৰিছে, তেতিয়া আমি 5 চেৰপাং তথা মাজবাটৰ সমূহ ছাত্ৰ সংগঠনৰ উদ্যোগত যোৱাকালি অৱস্থান ধৰ্মঘট কাৰ্যসূচী অনুষ্ঠিত কৰিছিলোঁ। আৰু সেই অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচীৰ দ্বাৰাই আমি যোৱাকালি স্মাৰকপত্ৰ আমি প্ৰদান কৰিলোঁ আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীক, তাৰপিছত অসমৰ মুখ্যমন্ত্ৰী, তাৰপিছত অসমৰ ৰাজ্যপালক। এতিয়া কথা হ'ল যে যোৱাকালি সংবাদমেল পাতি প্ৰমোদ বড়োৰ OSD ডাঙৰীয়াই যে ক'লে যে এতিয়ালৈকে কোনো ধৰণৰ ডাটা স্পষ্টকৈ আমি পোৱা নাই যে 5 চেৰফাঙতে অন্তৰ্ভুক্ত কৰিব নে ধনশ্ৰী সমষ্টিতে অন্তৰ্ভুক্ত কৰিব নে ওদালগুৰি সমষ্টিতে অন্তৰ্ভুক্ত কৰিব, এতিয়ালৈকে আমি ডাটা পোৱা নাই বুলি তেওঁ যিহেতু সংবাদমেল পাতি তেওঁ স্পষ্টীকৰণ এটা দিলে। আমি ক'ব বিচাৰোঁ ৰাজু ঢাকালক, আমাৰ মাজবাটৰ বিভিন্ন ছাত্ৰ সংগঠনৰ উদ্যোগত আজি যে নেকি সংবাদমেল পাতিছোঁ, আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ যে আমাৰ 5 চেৰফাং সমষ্টিত একজনো আমি জনজাতীয় লোকক আমি অন্তৰ্ভুক্ত কৰিবলৈ নিদিওঁ। কাৰণ চাওক, আজি মাজবাটত এতিয়ালৈকে জনজাতীয় লোকৰ ভোটাৰ প্ৰায় আমাৰ 14,000 মান আছে। আকৌ যদি 15,000 20,000 যদি ইনক্লুডিং হয়, তেতিয়াহ'লে আমাৰ অজনজাতীয় লোকৰ যে ৰাজনীতিক অধিকাৰ থাকিব নে নাই, এইখিনিত আমাৰ এটা শংকিত ভাৱ এটা হৈছে। তো সেইটোৰ কাৰণে আমি বৰ্তমানৰ চৰকাৰক আমি দাবী জনাওঁ যে 5 চেৰফাং যে নেকি 39 নং 5 চেৰফাং সমষ্টিৰ যে নেকি অজনজাতীয় লোকসকল আছে, এই অজনজাতীয় লোকসকলৰ যিটো ৰাজনীতিক অধিকাৰ আছে, সেই ৰাজনীতিক অধিকাৰটো খৰ্ব কৰিবলৈ দিয়া নহ'ব আৰু আমি এইটো খৰ্ব কৰাটোক আমি সহ্য নকৰোঁ। কাৰণ চাওক, যোৱাকালি যিহেতু আমাৰ মাজবাট আঞ্চলিকৰ যিমান জাতীয় সংগঠন আছিলে সকলোৰে যৌথ উদ্যোগত BTCত নতুনকৈ 60টা গাঁৱৰ পৰা যিমান 30-32,000 ভোটাৰ্ছ আহিব, সেইটোক লৈ যোৱাকালি অৱস্থান ধৰ্মঘট আমি চাৰ্কল অফিচৰ আগত ৰাখিছিলোঁ। সেইটো অৱস্থান ধৰ্মঘটৰ পিছত আমাৰ প্ৰমোদ বড়ো ছাৰৰ OSD ৰাজু ঢাকাল ডাঙৰীয়াই এটা প্ৰেছ মিট কৰি তাত আমাৰ যিমানখিনি জাতীয় সংগঠন আছে সকলোৱে BPFৰ হৈ কাম কৰা বুলি এটা বিৰূপ মন্তব্য কৰিছে। সেইটোক লৈ আমি যিমান জাতীয় সংগঠন আছোঁ মাজবাট আঞ্চলিকৰ সকলোৱে দুখ প্ৰকাশ কৰিছোঁ। চাওক, আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰোঁ, আমি 60খন গাঁৱৰ যিমানখিনি মানুহ BTCত আনিব সেইটোক লৈ আমাৰ আপত্তি একো নাই। আমি বাৰে বাৰে কথাবিলাক স্পষ্টকৈ ক'ব বিচাৰি আছোঁ।
আমাৰ খালি এটা বস্তুতে আমি আপত্তি কৰি আছোঁ, 5 নং চেৰফাঙত কোনো মানুহ ইয়াত সোমাব নোৱাৰে, কোনো মানুহ আনিব নোৱাৰে। আৰু তেখেতে যেনেকুৱা ধৰণে ডাটা কালি দিছিলে, মানে 50% পপুলেশ্যন হ'লেহে মানে চিটটো ST ৰিজাৰ্ভ হ'ব বুলি যিখিনি ডাটা দিছিলে, সেইটো যদি আমি চাবলৈ যাওঁ, BTCৰ মোটামুটি 72% মানুহ ইয়াত অজনজাতীয় লোক, ইয়াত 28%হে জনজাতি লোক। তথাপিও 26টা সমষ্টি ST ৰিজাৰ্ভ হৈ আছে। এতিয়া আমাৰ এটাই ভয় আৰু শংকা লাগিছে যে অনাগত দিনত আকৌ যদি ইয়াত তেখেতে যি ধৰণে কৈছে 15-16 হাজাৰ যদি ইয়াত ভোটাৰ্ছ আহে, ST ভোটাৰ্ছ, তেতিয়া ইয়াত একো নহয় বুলি তেখেতে কৈছে। কিন্তু আমি ইয়াত 15-16 হাজাৰৰ কথা ক'বলৈ নাযাওঁ। যদি ইয়াত 30% হৈ যায়, তেতিয়া আমাৰ কাৰণে এটা শংকাৰ বিষয় হৈ যাব। তাকে আমি প্ৰতিবাদ চবে জাতীয় সংগঠনে কৰি আছোঁ। আৰু এটা কথা আমি স্পষ্ট কৰি দিব বিচাৰোঁ, 2005 চনত যেতিয়া ফাৰ্ষ্ট টাইম BTCৰ ভোট হৈছিলে, তেতিয়া ইয়াত ST ভোটাৰ্ছ আছিলে প্ৰায় 3000। 2010ত এইটো গৈ পেলাই হ'ল 4000। 2025ত প্ৰায় হৈ গ'ল 14000। কাৰণ ইয়াত বিভিন্ন মানে গাঁওবিলাক ইয়াত সোমোৱা হ'ল, ইয়াত ৰেভিনিউ ভিলেজবিলাক বনোৱা হ'ল। আৰু আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰোঁ যে যিমানখিনি ভোটাৰ্ছ তেখেতসকলে আনিব বিচাৰিছে, আমাৰ ওচৰত যিমানখিনি ST চিট আছে, এতিয়া ধৰক ওদালগুৰি ST চিট, আমাৰ ধনশিৰি ST চিট আছে, ৰৌতা ST চিট আছে, ভৈৰৱকুণ্ড ST চিট আছে, তাতে আনক, তাত আমাৰ আপত্তি কৰিবলগীয়া একো নাই। আৰু ৰাজু ঢাকালদেৱকো আমি অনুৰোধ জনাওঁ, তেখেতে এজন গোৰ্খা জনগোষ্ঠীৰ এজন মানুহ হৈ পেলাই তেখেতে যেনেকুৱা ধৰণৰ গোৰ্খা ছাত্ৰ সংগঠনক লৈ এটা বিৰূপ মন্তব্য কৰিলে, তাত আমি অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ। আৰু নাই, তেখেতকো আমি ৱেলকাম কৰিছোঁ, আহক। লগত আমি দুখ প্ৰকাশ কৰিছোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাজবাট আঞ্চলিক সমিতিৰ হৈ আমি অত্যন্ত মৰ্মাহত হৈছোঁ, দুখ প্ৰকাশ কৰিছোঁ। ইয়াৰ গোটেই ডাটাখিনি আপোনাৰ খবৰ আগত আমাৰ গোৰ্খা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি মহোদয়ে দাঙি ধৰিছে, দোহৰোৱাৰ কোনো প্ৰয়োজন নাই। কিন্তু এই 60খন যি গহপুৰৰ পৰা মানুহ, সুদূৰ গহপুৰৰ পৰা যিখিনি মানুহ আহি পেলাই 39 নং চেৰফাং সমষ্টিত দিব বুলি অহুকানে, কিন্তু নটিফিকেশ্যনত সেই বস্তুটো উল্লেখ নাই, অহুকানে শুনি আছোঁ, তাত আমি গভীৰ উদ্বেগ প্ৰকাশ কৰিছোঁ। আৰু এইকাৰণেই আমি ক'ব খোজোঁ, 39 নঙত আমি এজনো মানুহ নলওঁ। ওচৰত আমাৰ 4টা আছে, ধনশিৰি ঘাট আছে, ৰৌতা আছে, ওদালগুৰি আছে আৰু ভৈৰৱকুণ্ড আছে, BTR তাতে ভগাই লওক। যিহেতু ইয়াত দেখিছে যাতায়াতিক কমিউনিকেশ্যন যাতায়াতিক সুবিধা, মাজবাটতকৈ ৰৌতা, ওদালগুৰি, আপোনাৰ ভৈৰৱকুণ্ড এইখিনিত বেছি সুবিধা আছে, ধনশিৰি ঘাটত বেছি সুবিধা আছে। আমি যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আমি অনুৰোধ জনাম BTR প্ৰধান মহোদয় সন্মানীয় প্ৰমোদ বড়োদেৱক, যাতে 39 নং চেৰফাং সমষ্টিটোত, 39 নং 5 নং চেৰফাং সমষ্টিটোত যাতে এজনো আৰু মানুহ নিদিয়ে। যিহেতু চেৰফাং মানে উপত্যকা, আমাৰ 5 নংখন আছে, 5 নং উপত্যকাৰ মানুহ আহি তাৰ পৰা মানুহ আহিব, কিবা ঠিক আছে। এজন মানুহৰ 3টা ভোট দিয়াৰ অধিকাৰ আছে, পঞ্চায়ত নিৰ্বাচন, বিধানসভা নিৰ্বাচন আৰু লোকসভাৰ নিৰ্বাচন। ভোট দিয়াৰ পৰা আমি কেতিয়াও কাকো বঞ্চিত কৰিব নোৱাৰোঁ। তেওঁলোককো আমি স্বাগতম জনাইছোঁ। আহক, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাজবাট আঞ্চলিক সমিতিয়ে ভোটাধিকাৰৰ পৰা কাকো আমি আঁতৰাই ৰখাৰ আমাৰ উদ্দেশ্য নহয়। তেওঁলোক আহক, তেওঁলোক আমাৰেই ভাৰতীয়, আমাৰেই অসমীয়া একোজন। কিন্তু এতিয়া কথা হ'ল, আমাৰ ইয়াত এনেই মাটি নাই। ইয়াৰ পাছত যদি তেওঁলোকে আহি জনসংখ্যাৰ বিস্ফোৰণ, যিটো শব্দ বাৰে বাৰে কৈ থাকে, জনসংখ্যাৰ বিস্ফোৰণ যদি হয়, তেনেস্থলত আমাৰ কাৰণে সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আমি সকলো ফালৰ পৰা আমি বঞ্চিত হ'ম বুলি আমি এটা ধাৰণা কৰিছোঁ। আৰু ইয়াত